আমাৰ ইউপিপিএল জিলা সমিতি আৰু ভৈৰৱকুণ্ড ব্লক সমিতিৰ ওৱান ডে স্পেচিয়েল কনভেনশ্যন আজি পতা হৈছে। তো ইয়াৰ একেই উদ্দেশ্য হয় যে যোৱা 1-1.5 মাহ আগত আমাৰ চেণ্ট্ৰেল কমিটিয়ে প্ৰত্যেকখন 40খনেই ব্লকৰ পৰা এটা পেনেল লিষ্ট পঠোৱা হৈছিল ইয়াৰ পৰা যে নতুন সমিতি গঠনৰ কাৰণে 2020ত এটা নতুন সমিতি গঠন হৈছিল প্ৰত্যেক ব্লক ডিষ্ট্ৰিক্ট আৰু চেণ্ট্ৰেলৰ। তো এইবাৰ 3 বছৰ যি কাৰ্যকাল শেষ হ'ল, তো 3 বছৰ আকৌ কাৰ্যকালৰ কাৰণে নতুন সমিতি গঠনৰ কাৰণে 3জন প্ৰেছিডেণ্ট, এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী আৰু অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰীৰ পদৰ কাৰণে পেনেল লিষ্ট পঠোৱা হৈছিল। তাৰ মৰ্মে যোৱা 26 তাৰিখে আমাৰ 5টা ওদালগুৰি জিলাৰ 5টা ব্লকৰ যি পেনেল লিষ্টৰ প্ৰেছিডেণ্ট আৰু 2টা জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে যি নমিনেট যিটো ডিক্লেৰেশ্যন কৰিছে চেণ্ট্ৰেল কমিটিয়ে। তো আজি এই ওৱান ডে স্পেচিয়েল কনভেনশ্যনত আজি ইউপিপিএল জিলা সমিতি পূৰ্ণাংগভাৱে গঠন হৈছে আৰু ভৈৰৱকুণ্ড ব্লক সমিতিও পূৰ্ণাংগভাৱে গঠন কৰা হৈছে। তো ইয়াত প্ৰেছিডেণ্ট হিচাপে আকৌ স্থায়ী প্ৰেছিডেণ্ট আমাৰ ভৈৰৱকুণ্ড ব্লকৰ সন্মানীয় মনোজ খাকটাৰী ডাঙৰীয়াকে প্ৰেছিডেণ্ট নমিনেট কৰিছে আৰু জেনেৰেল ছেক্ৰেটাৰী হিচাপে এডমিনিষ্ট্ৰেটিভ জেনেৰেল ছেক্ৰেটাৰী হৈছে মই শ্ৰী গোপী চেত্ৰীক প্ৰমোদ ছাৰে বা চেণ্ট্ৰেল কমিটিয়ে মোকে নমিনেট কৰিছে আৰু জেনেৰেল ছেক্ৰেটাৰী কাৰণে অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰীৰ কাৰণে নতুনকৈ আমাৰ নীলপৱন ডেকা ডাঙৰীয়াক জেনেৰেল ছেক্ৰেটাৰী হিচাপে মনোনীত কৰা হৈছে। তো পোনপ্ৰথমেতো মই আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি তথা BTRৰ CM প্ৰমোদ বড়ো ছাৰক ধন্যবাদ দিব বিচাৰোঁ যে আকৌ এবাৰ তেখেতে আমাক বিশ্বাস কৰিছে যাতে এই গধুৰ দায়িত্বখন আমাক দি এই সমষ্টি ভৈৰৱকুণ্ড সমষ্টিটো যাতে ভালকৈ যি আগত যেনেকৈ জয়লাভ কৰিছিলোঁ তাতকৈ অধিক ভোটত আমি জয়লাভ কৰিম আৰু সমাজৰ মাজত এটা ভাতৃত্ববোধ আৰু সমাজৰ মাজত এটা ভাল পৰিৱেশ আনাৰ যি তেখেতে বিশ্বাস কৰিছে তেখেতক পোনপ্ৰথমে আমি ভৈৰৱকুণ্ড ব্লক সমিতি আৰু স্পেচিয়েলি মই জেনেৰেল ছেক্ৰেটাৰী গোপী চেত্ৰীৰ পৰা তেখেতক ধন্যবাদ আৰু আদৰণি জনাইছোঁ। তেখেতে যি বিশ্বাস কৰিছে আমাৰ মাজত আৰু তেখেতৰ বিশ্বাসটো আমি আখৰে আখৰে পালন কৰিম বুলি আমি ছাৰক প্ৰমোদ বড়ো ছাৰক আমি আশা দিম আৰু মই এইটোও আশা দিম যে এইবাৰ ভৈৰৱকুণ্ড সমষ্টি ইয়াত যিটো 3টা যি দল আছে BPF, BJP আৰু UPPL যি এটা ষ্ট্ৰং পাৰ্টি আছে সেই পাৰ্টিত ভৈৰৱকুণ্ড ব্লক হিচাপে আমি UPPLৰ এটা ভাল ৰিজাল্ট লৈ আমি ইয়াত UPPL জিকিব, এইটো কাৰণে আমি কাম কৰি যাম আৰু সকলোকে আমাৰ ৱাৰ্কাৰ আমাৰ যিটো লিডাৰ হিচাপে যি আমাৰ কৰ্মী আছে সকলোৰ বুথ কমিটি হৈছে সকলোকে আমি ৰিচাবল আৰু এটা ৰিভিউ লৈ কিনে আমি আগত পৰৱৰ্তী দিনত আমি কাম কৰি যাম। এইটো এটা আমি আজিৰ পৰা এটা কাম কৰিব ওলাইছোঁ।